এই আজি কেইদিনমান আগতে নৰেন্দ্ৰ মোদী আমাৰ ইয়ালৈ আহিছিল নহয়, ফেব্ৰুৱাৰী 3 তাৰিখে আমাৰ অসমলৈ আহিছিল আৰু ইয়াত আহি পেলাই তেওঁ আমাক বহুত কিছুমান কথা ক'লে, মানে কিছুমান নতুন নতুন প্ৰজেক্ট ইয়াতে ষ্টাৰ্ট কৰিম বুলি ক'লে। এতিয়া মই জানো যে এই টপিকটোৰ ওপৰত অলৰেডি ডিম্পুদাই আমাৰ ভিডিঅ' বনাই থৈ দিছে। এতিয়া ময়ো যাতে ইনফৰ্মেটিভ ভিডিঅ' বনাও ন, তো মই ভাবিলো যে এইটো টপিকৰ ওপৰতো এটা ভিডিঅ' বনাই দিব লাগে আৰু। তো হৈছিল কি, নৰেন্দ্ৰ মোদী আমাৰ ইয়ালৈ আহিছিল ফেব্ৰুৱাৰী 3 তাৰিখে, মানে দুদিনৰ কাৰণে আহিছিল, 3 তাৰিখ আৰু 4 তাৰিখৰ কাৰণে। আৰু ইয়াত আহি পেলাই আমাৰ খানাপাৰাৰ যোনখন ভেটেৰিনাৰী কলেজ প্লেগ্ৰাউণ্ড আছে তাত এটা মিটিং পাতিলে, ডাঙৰ মিটিং এটা। আৰু তাত তেওঁ ক'লে যে আমাৰ অসমত এই চৰকাৰৰ পৰা আমাক 11,600 কৰোৰ টকা ইনভেষ্ট কৰাৰ নামত দিয়া হ'ব, মানে কিছুমান নতুন নতুন প্ৰজেক্ট ষ্টাৰ্ট কৰাৰ কাৰণে 11,600 কৰোৰ টকা ইয়াত দিয়া হ'ব, ইনভেষ্ট কৰা হ'ব। আৰু কেনেকুৱা ধৰণৰ প্ৰজেক্ট ষ্টাৰ্ট কৰিব ইয়াতে চাওক। ফাৰ্ষ্ট যোনটো সিহঁতে কাম কৰিব সেইটো হৈছে কামাখ্যা মন্দিৰটো আৰু বেছি ধুনীয়া কৰা আৰু সিহঁতক নতুন ষ্টাইলত বনোৱা কামাখ্যা মন্দিৰটো। মানে সিহঁতে প্লেন কৰিছে যে এটা কৰিডৰ বনাব, ডাঙৰ কৰিডৰ, য'ত বেলেগ বেলেগ ধৰণৰ ব্যৱস্থা থাকিব, যেনেকুৱাকে পাৰ্কিঙৰ ব্যৱস্থা থাকিব, তাৰপিছত মানুহে তাতে শ্বপিং কৰিব পাৰিব, কিছুমান ফুড ষ্টল থাকিব, চিকিউৰিটি ব্যৱস্থা থাকিব। একচুৱেলি কামাখ্যা মন্দিৰটো এনেকুৱাকৈ বনোৱাৰ যোনটো আইডিয়া ন, সেইটো লোৱা হৈছে কাশী বিশ্বনাথ মন্দিৰৰ পৰা, যোনটো বাৰাণসীত থকা এটা পুৰণি শিৱ মন্দিৰ হয়। মানে তাতো নৰেন্দ্ৰ মোদীয়ে কি কৰিছিল, 2021 চনত ডিচেম্বৰ মাহত এটা মানে এনেকুৱা অপেনিং কৰিছিল, এটা আইডিয়া লৈ পেলাই যে এনেকুৱা ধৰণৰ এটা কৰিডৰ বনাব লাগিব, এনেকুৱাকৈ ডেকৰেট কৰিব লাগিব, ৰিন'ভেশ্যন ষ্টাৰ্ট কৰি দিলে মানে মন্দিৰটো আৰু বেছি ভাল হৈ যাব। তাৰপিছত কি হৈছিল, কেইবছৰমান, এবছৰ 2 বছৰ পিছতে বহুত টুৰিষ্ট তালৈ গৈছিল আৰু সেইখিনি জাগাত বহুত বেছি ডেভেলপ হৈ গৈছিল। তো সেই একজেক্ট আইডিয়াটো লৈ পেলাই আমাৰ কামাখ্যা মন্দিৰটো তেনেকুৱা কৰিবৰ চেষ্টা কৰা গৈছে আৰু, যাতে মানুহবোৰ ইয়ালৈ আহে, নৰ্থ ইষ্ট আহি পেলাই টুৰিষ্ট ইয়াতে আহি পেলাই যাতে আমাৰ জাগাখিনি আৰু বেছি ইকনমিকেলি ডেভেলপ হৈ যায়। তো সেইটো সিহঁতৰ প্লেন একচুৱেলি। আৰু এইটোৰ কামৰ কাৰণে সিহঁতে প্ৰায় বাজেট ৰাখিছে 500 কৰোৰ টকা। আৰু ইয়াৰে পিছত যোনটো আমাৰ নেহৰু ষ্টেডিয়ামটো আছে, য'ত মেচবোৰ খেলা হয়, সেইটো মানে সিহঁতে প্লেন কৰিছে যে ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামৰ যোনটো ষ্টেণ্ডাৰ্ড এনেকুৱা এটা বনাই দিব। আৰু আপোনালোকে এই ফুটেজটোত চাব পাৰে, মানে এনেকুৱা ধৰণৰ সিহঁতে বনাব বুলি ভাবিছে আৰু নেহৰু ষ্টেডিয়ামটো, যাতে যোনবোৰ ফিফা কাপ, যেনেকুৱা ৱৰ্ল্ড কাপ কিছুমান মেচ হয় ফুটবলৰ, তেনেকুৱা ষ্টেণ্ডাৰ্ড এটা মিলাবলৈ চেষ্টা কৰা হৈছে। আৰু প্ৰায় ইয়াতে মেইনলি ফুটবল মেচেছবোৰ খেলা হ'ব ফিউচাৰলৈকে। আৰু ইয়াতে প্ৰায় খৰচ হ'ব সিহঁতৰ মতে 831 কৰোৰ টকা সিহঁতৰ বাজেট মতে। ইয়াৰে পিছত আৰু এটা নতুন ষ্টেডিয়াম সিহঁতক বনাবলৈ ষ্টাৰ্ট কৰি দিছে, সেইটো হ'ব চন্দ্ৰপুৰত। মানে কি কৰিব, তাতে আৰু এটা নতুনকৈ ষ্টেডিয়াম বনাব, যাতে মানে তাত গৈ পেলাই বেলেগ বেলেগ খেলা তাতে খেলিব পৰা যায়। মানে সিহঁতৰ মেইন টাৰ্গেটটো এইটোৱে যে আমাৰ যোনটো নতুন জেনেৰেশ্যন হয়, যোনটো ইউথ হয়, সিহঁতক যাতে খেলৰ প্ৰতি আৰু বেছি মটিভেট কৰা। ইয়াতে ফুটবল হ'ব, ক্ৰিকেট মেচ হ'ব, বেডমিণ্টন, য়োগা, এনেকুৱা ধৰণৰ বেলেগ বেলেগ স্পৰ্টছ এক্টিভিটিজ ইয়াতে খেলা হ'ব এই ষ্টেডিয়ামটোত। আৰু প্ৰায় ইয়াৰে বাজেট ৰাখিছে 300 কৰোৰ টকা। ইয়াৰে পিছত আমাৰ যোনটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে, তাতে এটা নতুনকৈ যে মানে টাৰ্মিনেল বিল্ডিংটো বনাইছে, নতুন টাৰ্মিনেলটো, তো তাক কানেক্ট কৰি পেলাই এটা 4 লেনৰ এনেকুৱা ৰাস্তা বনোৱা হ'ব, মানে যোনটো আমাৰ গুৱাহাটী চহৰলৈকে কানেক্টেড হ'ব। মানে মেইন সিহঁতৰ গ'ল এইটো যে মানে যোনটো ট্ৰেফিক হয় সেইটো কম কৰা আৰু মানুহবোৰ যাতে সহজতে এয়াৰপৰ্ট পাই যায় আৰু। তো সেইটো সিহঁতৰ প্লেনিং। আৰু ইয়াতে প্ৰায় ইনভেষ্টমেণ্ট হ'ব 358 কৰোৰ টকা। ইয়াৰে পিছত সিহঁতে আৰু এটা নতুন প্ৰজেক্ট ষ্টাৰ্ট কৰি দিছিল, যোনটো হৈ গ'ল অসম মালা, মানে এটা এনেকুৱা প্ৰজেক্ট য'ত আমাৰ নেশ্যনেল হাইৱে, তাৰপিছত ষ্টেট হাইৱে, এইবোৰ একলগ কৰি দিয়া হ'ব, যাতে আমাৰ ট্ৰান্সপৰ্টেশ্যনটো আৰু বেছি ফাষ্ট হৈ যায়, ট্ৰেফিকৰ প্ৰব্লেমটো আৰু বেছি কমাব পাৰি। মানে ইয়াৰে ফাৰ্ষ্ট ষ্টেজটো অলৰেডি কমপ্লিট হৈ গৈছে। নৰেন্দ্ৰ মোদী কি কৰিছে, ছেকেণ্ড ষ্টেজটো ষ্টাৰ্ট কৰাৰ কাৰণে অৰ্ডাৰ দিছে। আৰু এইটোত কি হ'ব, প্ৰায় 43টা নতুন নতুন ৰাস্তা বনোৱা হ'ব আৰু প্ৰায় 38খনমান নতুন নতুন ব্ৰিজ বনোৱা হ'ব। মানে মই যে ক'লো সেইটোৱে সিহঁতৰ টাৰ্গেট, যে যাতে যোনবোৰ নেশ্যনেল হাইৱে হয়, যোনটো ষ্টেট হাইৱে হয়, সেইবোৰক ডিষ্ট্ৰিক্ট কিছুমান ৰোডৰ লগত বা কিছুমান ভিতৰুৱা ৰাস্তাৰ লগত কানেক্ট কৰি দিয়া, যাতে সহজতে মানুহে ইফালৰ পৰা সিফাল হ'ব পাৰে, মানে ট্ৰান্সপৰ্টেশ্যনটো যাতে ফাষ্ট হৈ যায়। আৰু এই গোটেই প্ৰজেক্টটোত প্ৰায় খৰচ হ'ব সিহঁতৰ মতে 3,446 কৰোৰ টকা। ইয়াৰে পিছত সিহঁতে আমাৰ যোনখন গুৱাহাটী মেডিকেল কলেজ হয়, GMCH, সেইখন আমাৰ এটা মেইন হস্পিটেল ন, মানুহবোৰ মেইনলি ইয়াতে যায় কিবা বেমাৰ হ'লে চিকিৎসা কৰিবলৈ। তো সেইখনক আৰু নতুনকৈ ৰিন'ভেট কৰিব, নতুন বিল্ডিং বনাব। মানে কি কৰা হ'ব, নতুন নতুন টেকনলজি আনি পেলাই মানে ট্ৰিটমেণ্ট দিয়া হ'ব, ভাল ট্ৰিটমেণ্ট মানুহক দিব, যাতে মানুহবোৰ ইয়াত আহি পেলাই ভালকৈ নিজৰ হেল্থটো, মানে নিজৰ বেমাৰবোৰ ঠিক কৰি ল'ব পাৰে। প্লাছ ইয়াতে কি কৰা হ'ব, যোনবোৰ মেডিকেল ষ্টুডেণ্টছ হয় সিহঁতক আৰু ভাল এডুকেশ্যন দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব। আৰু এই গোটেই ৰিন'ভেশ্যনৰ কামত প্ৰায় সিহঁতৰ খৰচ হ'ব বাজেট মতে 3,225 কৰোৰ টকা, মানে 3,250 কৰোৰ টকা।
ইয়াৰ পিছত আৰু এখন নতুনকৈ সিহঁতে হস্পিটেল বনাবলৈ ষ্টাৰ্ট কৰিছে, মানে ষ্টাৰ্ট কৰিব আৰু সেইটো হৈ গ'ল আমাৰ যোনটো বাৰাক ভেলীৰ যোনটো হেৰি আছে, মানে কৰিমগঞ্জ যোনখন ডিষ্ট্ৰিক্ট আছে তাত এখন নতুনকৈ হস্পিটেল সিহঁতে বনাব। আৰু সেই হস্পিটেলখনত সিহঁতে কি কৰিব, এই একে কামে যে যোনবোৰ ষ্টুডেণ্টছ হয় সিহঁতক ভাল ভাল এডুকেশ্যন দিয়াৰ ব্যৱস্থা কৰিব, প্লাছ সেইবোৰ যোনবোৰ মানুহ আছে সেই জাগাখিনি সিহঁতক যাতে ভাল ট্ৰিটমেণ্ট দিব পাৰে, মানুহবোৰ তাত আহি যাতে ভালকৈ চিকিৎসা পায় সেই ব্যৱস্থাটো কৰা হ'ব তাত। আৰু মানে যোনবোৰ ওচৰে পাজৰে আমাৰ ৰাজ্য আছে যেনেকুৱাকে ত্ৰিপুৰা হৈ গ'ল, মণিপুৰ হৈ গ'ল, সিহঁতেও ইয়াত আহি পেলাই নিজৰ মানে কিবা বেমাৰ হলে ইয়াত দেখুৱাব পাৰিব। আৰু তাৰ কাৰণে প্ৰায় বাজেট ৰখা হৈছে 578 কৰোৰ টকা। তো এই চব হ'ল। ইয়াৰ পিছত আৰু এটা গুৱাহাটীত নতুনকৈ সিহঁতে মল খুলিম বুলি ভাবি আছে, যোনটো কোৱা হ'ব ইউনিটি মল। ইউনিটি মানে আমাৰ অসমীয়াত কি হয়, একতা। তো একটা মল বুলি এটা নতুন সিহঁতে মল খুলিব। এইটো এটা আচলতে ডাঙৰ কমাৰ্চিয়েল কমপ্লেক্স হয়, এটা ডাঙৰ বিল্ডিং। মানে তাত কি কৰা হ'ব, আমাৰ বেলেগ বেলেগ ৰাজ্যৰ যোনবোৰ বস্তু হয় সেইবোৰ আনি পেলাই ইয়াত ৰখা হ'ব। বহুত ইয়াতে শ্ব'ৰুম বনাব আৰু তাত বেলেগ বেলেগ ৰাজ্যৰ বস্তুবোৰ আনি পেলাই ইয়াত শ্ব' কৰা হ'ব। প্লাছ আমাৰ অসমীয়াৰ যোনটো আমাৰ নিজা কিছুমান বস্তু যেনেকুৱাকে চাহপাত হৈ গ'ল, মানে যিকোনো বস্তু হ'ব পাৰে, মুখ গামোচা হৈ গ'ল, তো এইবোৰ বস্তু আনি পেলাই ইয়াত শ্ব'কেছ কৰা হ'ব। আৰু এই যোনটো মল এইটোৰ মানে প্ৰায় বাজেট ৰাখিছে 297 কৰোৰ। আৰু নৰেন্দ্ৰ মোদীয়ে কি কৰিলে জানেনে, আমাৰ যোনটো ৰিচেণ্টলি 4 লেনৰ ৰাস্তাটো বনোৱা হৈছিল, মানে চাৰিআলিৰ পৰা গহপুৰলৈকে, তাত প্ৰায় খৰচ হৈছিল 1450 কৰোৰ মান, সেইটো অপেনিং কৰি দিলে। আৰু ছেম এনেকুৱা এটা 4 লেনৰ ৰাস্তা বনোৱা হৈছিল, সেইটো হ'ল দোলাবাৰীৰ পৰা জামুগুৰিলৈকে, তাত প্ৰায় খৰচ হৈছিল 592 কৰোৰ মান। তো এই দুটা 4 লেন ৰাস্তাৰ তেওঁ মানে অপেনিং কৰি দিলে। তো একচুৱেলি এই চব কাম তেওঁ ইয়াতে আমাৰ অসমলৈ আহি পেলাই ষ্টাৰ্ট কৰি দিছিল। এনেকুৱা নতুন নতুন প্ৰজেক্ট ষ্টাৰ্ট কৰিম বুলি ক'লে আৰু ইমানবোৰ টকা ইনভেষ্ট কৰিম বুলি ক'লে। তো এইটো হৈ গ'ল গোটেই কাহিনীটো। মানে এটা সৰু ভিডিঅ' হয়, যদি আপোনালোকৰ ইনফৰমেশ্যনখিনি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। নেক্সট ভিডিঅ'ত আপোনালোকক ডেফিনেটলি এটা নতুন টপিকৰ ওপৰত লগ পাম।